নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো ভালে চলি আছে। চ' বন্ধুসকল, তোমালোকক মই প্ৰথম পাৰ্টটো জেনেৰেল চায়েন্সৰ আপলোড কৰি দিছোঁ। সেই পাৰ্টটো তোমালোকে আগতে চাই ল'বা, পিছত তোমালোকে সেই পাৰ্টটো চাবা, তেতিয়া তোমালোকে গোটেইখিনি বস্তু বুজি পাবা। তাত মই এটা চাৰ্ট দিছিলোঁ, তোমালোকক কৈছিলোঁ যে সেইখিনি চাৰ্ট তোমালোকে মুখস্থ কৰি ল'বা, মনত পেলাই ল'বা ভালদৰে। আৰু এটা চাৰ্ট দিম বুলি কৈছিলোঁ, সেইটো হৈছে এইটো চাৰ্ট। তোমালোকে এই চাৰ্টটো মনত ৰাখিবা, নহ'লে তোমালোকে জেনেৰেল চায়েন্সৰ একো বস্তু বুজিয়ে নাপাবা। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে এই চাৰ্টটো তোমালোকে ভালদৰে উঠাই লোৱা। আৰু পিছত ইয়াৰ আৰু কেইটামান মৌল বাকী আছে, সেইখিনি মই লিখি দিম। পিছত তোমালোকে এইখিনিও লিখি ল'বা আৰু ইয়াৰ যোজতা আৰু চিহ্নসমূহ মনত ৰাখিবা, কাৰণ এইখিনিহে তোমালোকৰ অতি গুৰুত্বপূৰ্ণ। ঠিক আছে, কাৰণ এইখিনি যদি নাজানা তেতিয়াহ'লে তোমালোকৰ প্ৰথম 5টা চেপ্টাৰৰ পৰা তোমালোকে কুৱেশ্যন আনচাৰ কৰিবই নোৱাৰিবা। ঠিক আছে, গোটেই 5টা চেপ্টাৰ ইয়াৰ ভিতৰতেই সোমাই পৰে। গতিকে তোমালোকে এইখিনি বস্তু ভালদৰে চাই ল'লেহে সেইখিনি বস্তু বুজি পাবা। চোৱাচোন, ইয়াত মই বাকীখিনি দিয়া নাই, অকল কি দিছোঁ, মৌলৰ নাম, চিহ্ন আৰু যোজতা, এইখিনি মনত ৰাখিলে হ'ল। ঠিক আছে, সিলভাৰ, কপাৰ, হাইড্ৰাইড, ব্ৰমাইড, আয়ডাইড, এমনিয়াম, হাইড্ৰক্সাইড, নাইট্ৰেট, হাইড্ৰোজেন, কাৰ্বনেট, জিংক, আইৰণ, কপাৰ। ঠিক আছে, দেখাই পাইছে তোমালোকে AgCuH, Bri, NH4OH, NO3, এইখিনি তোমালোকে উঠাই ল'বা, যোজতাখিনি মনত পেলাই ল'বা। ঠিক আছে, আৰু মই বাকীখিনিও তোমালোকক লিখি দি দিম, সেইখিনিও তোমালোকে শিকি ল'বা। ঠিক আছে, এইখিনি লিখি লোৱা। এইখিনি বন্ধুসকল তোমালোকৰ কাৰণে জৰুৰী, কাৰণ সেইখিনি আধা ইয়াতে থাকি গৈছিলে, সেইখিনি মই ইয়াত দি দিছোঁ। তোমালোকে এইখিনি লিখি লোৱা, কাৰণ এই দুটা চাৰ্ট তোমালোকৰ কাৰণে অতি আৱশ্যক। তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা বহুতো মাৰ্কছ আহি যায়। ঠিক আছে, এই চাৰ্ট দুটা মনত ৰাখিলে ইয়াৰ পৰা বহুতো মাৰ্কছ, কাৰণ সমীকৰণখিনি সন্তুলন কৰোঁতে এইখিনি লাগিবই। আৰু যিখিনি এক্সট্ৰা চেপ্টাৰ আছে তাতো এইখিনি বহুত প্ৰয়োজনীয়। আশা কৰিছোঁ তোমালোকে এইখিনি শিকি ল'বা আৰু মুখস্থ কৰি ল'বা। ঠিক আছে বন্ধুসকল, ইয়াৰ পিছত আমি এতিয়া কুৱেশ্যন লাহে লাহে ডিছকাছ কৰিম। ইয়াত চোৱা বন্ধুসকল, তোমালোকৰ আগত আহি গ'ল প্ৰথম কুৱেশ্যন। প্ৰশ্নাৱলীৰ তোমালোকৰ প্ৰথম কুৱেশ্যনটো কি আছে? বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? ঠিক আছে বন্ধুসকল, একদম ইজি আৰু চিম্পল মেথডছত তোমালোকে এইটো বুজি ল'বা। একদম সহজ আছে বন্ধুসকল, টেনশ্যন কৰিবলগীয়া কোনো। চাই লোৱাচোন, বুজি পোৱা নে নোপোৱা। মেগনেছিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড প্ৰলেপ এটা বনাই লয়। ফলত বায়ুত দহন কৰাৰ সময়ত মেগনেছিয়াম অক্সাইড প্ৰলেপটো মেগনেছিয়ামৰ পৰা আঁতৰাই ল'লেহে মেগনেছিয়াম বায়ুত দহন হ'ব। সেয়েহে দহনৰ আগত ফিতাডাল পৰিষ্কাৰ কৰি লোৱা হয়। এতিয়া ইয়াত কি কৈছে চোৱা, যে কি হয়, মেগনেছিয়ামে দহন, আমি যেতিয়া মেগনেছিয়াম এটা দহন কৰোঁ তেতিয়া আমি ইয়াৰ ফিতাডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে? এতিয়া লোৱাৰ কাৰণটো কি, এতিয়া আমি চাওঁ। কি কৰে, তোমালোকে জানা বায়ুত কি থাকে, অক্সিজেন থাকে। আৰু কি হৈছে, মেগনেছিয়াম যেতিয়া আমি বায়ুৰ পৰিৱেশত জ্বলাওঁ তেতিয়া ই কি কৰে, মেগনেছিয়ামে অক্সিজেনৰ লগত কি কৰে, বিক্ৰিয়া কৰি লয়। আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে, মেগনেছিয়াম অক্সাইড। কি উৎপন্ন কৰে, মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। এই যেতিয়া মেগনেছিয়ামৰ লগত অক্সিজেনটো লগ লাগি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে, যেতিয়া মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে, ইয়াৰ লগত অক্সিজেন আছে, আৰু এই অক্সিজেন থকাৰ কাৰণে ই বায়ুত দহন নহয়। যেতিয়া আমি এই মেগনেছিয়ামৰ পৰা মেগনেছিয়াম অক্সাইড প্ৰলেপটো আঁতৰাই ল'ম তেতিয়াহে কি হ'ব, বায়ুত দহন হ'ব, তেতিয়াহে ই বায়ুত জ্বলিব। ঠিক আছে, গতিকে ইয়াত এইটোৱে কৈছে যে মেগনেছিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড প্ৰলেপ এটা বনাই লয়। দেখিছানে, ই কি কৰিছে, মেগনেছিয়ামে বায়ুত থকা অক্সিজেনৰ লগত লগ লাগিছে আৰু কি কৰিছে, মেগনেছিয়াম অক্সাইড প্ৰলেপ এটা বনাই লৈছে। যেতিয়া ফলত বায়ুত দহন কৰাৰ সময়ত মেগনেছিয়াম অক্সাইড প্ৰলেপটো মেগনেছিয়ামৰ পৰা আঁতৰাই ল'লেহে মেগনেছিয়াম বায়ুত দহন হ'ব। ইয়াত কি কৈছে, যেতিয়া আমি ইয়াক বায়ুত দহন কৰিম তেতিয়া কি কৰিম, এই মেগনেছিয়ামৰ পৰা আমি অক্সিজেনটো আঁতৰাই ল'ম, তেতিয়াহে কি হ'ব, বায়ুত দহন হ'ব। সেয়েহে দহনৰ আগত ফিতাডাল ভালদৰে পৰিষ্কাৰ কৰি ল'ব লাগে। তেতিয়াই আমি কি কৰোঁ, ফিতাডাল ভালদৰে পৰিষ্কাৰ কৰি লওঁ। অৰ্থাৎ ফিতাডাল ভালদৰে পৰিষ্কাৰ কৰি লোৱাৰ কাৰণটো কি হ'ল, যে ফিতাডালতেই অক্সিজেন লাগি থাকে আৰু সেই অক্সিজেন আমি আঁতৰাই দিলে সেই কি হ'ব, বায়ুত দহন হ'ব। আশা কৰোঁ বন্ধুসকল এইটো বুজি পাইছা, তোমালোকে এইটো নোটছ কৰি লোৱা। চ' বন্ধুসকল, তোমালোকৰ যিহেতু আমি অকল কি কৰি আছোঁ, কুৱেশ্যন আনচাৰ ডিছকাশ্যন কৰি আছোঁ, আমি ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা নাই, সেইকাৰণে মই সেইটো পেজৰ তোমালোকৰ দুটা কুৱেশ্যন এৰি আহিছোঁ। আৰু এতিয়া আমি 13 পেজ নম্বৰৰ কুৱেশ্যন ফাৰ্ষ্টটো কৰিম। ঠিক আছে, ইয়াত আমি কুৱেশ্যন আনচাৰখিনি কৰি ল'ম আৰু এইখিনি শেষ হোৱাৰ পিছত তোমালোকক সমীকৰণ কেনেকুৱা সন্তুলন কৰে সেইখিনি শিকাই দিম। এতিয়া ইয়াত চোৱা, ইয়াত প্ৰথম কুৱেশ্যনটো আছে, লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেটৰ দ্ৰব্যৰ এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? ঠিক আছে বন্ধুসকল, এইটো চোৱা, একদম সহজ মাধ্যমত তোমালোকে বুজি ল'বা। ঠিক আছে, প্ৰথমতে তোমালোকে এইখিনি নাচাবা, ফৰ্মুলাটো চোৱা, তাৰ পৰাই মই বুজাই দিম। ঠিক আছে, তোমালোকে ভাবি ল'বা যে ক্লাছৰ আটাইতকৈ এইজন হৈছে স্মাৰ্ট ল'ৰা। কি হয়, স্মাৰ্ট ল'ৰা, তাৰ শক্তি বেছি, বুদ্ধি শক্তি বেছি, সকলো পিনে সি কি হৈ আছে, পাৰ্গত হৈ আছে। আৰু এইজন কি হৈছে, অলপ ভদ্ৰ টাইপৰ ল'ৰা, সি অলপ কম জ্ঞানী, কম গুণী, কিন্তু ভদ্ৰ ল'ৰা। ঠিক আছে, ই কি কৰিছে, এইজনী ধৰি লোৱা এজন সুন্দৰী কন্যা।
ঠিক আছে সুন্দৰী কইনাক সুন্দৰী ছোৱালী এইজনৰ লগত ইয়াৰ ৰিলেশ্যন চলি আছিলে ঠিক আছে লাভ ৰিলেশ্যন হ'ব পাৰে লাভ ৰিলেশ্যন চলি আছে কিন্তু হল কি হঠাৎ কি হৈ গ'ল এইজন যেতিয়া ইয়াৰ লগত আহি গ'ল ঠিক আছে ইয়াৰ লগত বিক্ৰিয়া কৰিলে কাজিয়া কৰিলে ঠিক আছে ধৰি লোৱা বিক্ৰিয়া কৰিছে বা কাজিয়া কৰিছে কাজিয়া কৰাৰ পিছত কি হ'ল ই কি কৰিছে এতিয়া ই কইনাজনীৰ লগত সম্পৰ্কত ই সোমাই গ'ল আৰু কপাৰক আঁতৰাই দিছে ঠিক আছে কি কৰিছে কপাৰক আঁতৰাই দিছে কপাৰক কিয় আঁতৰাই দিছে কাৰণ ইয়াৰ শক্তি বেছি দেখিবলৈ স্মাৰ্ট দেখিবলৈ ধুনীয়া চাৰিপিনে ই কি আছে একদম সুপাৰ সুপাৰ ঠিক আছে সুপাৰ সুপাৰ থকাৰ কাৰণে কি কৰিছে কপাৰক আঁতৰাই পেলাইছে এতিয়া এই কপাৰক আঁতৰোৱাৰ কাৰণে ইয়াৰ ৰঙৰ পৰিৱৰ্তন হৈছে ঠিক আছে ইয়াৰ ৰঙৰ সম্পূৰ্ণ পৰিৱৰ্তন হৈছে এতিয়া তোমালোকে কুৱেশ্যনটো চাই লোৱা বুজি পাবা লোৰ গজাল এটা ডুবাই দিয়াৰ আগত কপাৰ সালফেটৰ দ্ৰব্যৰ ৰং নীলা আছিল ঠিক আছে লোৰ গজালটো ডুবাই দিয়া লো মানে এইটো ঠিক আছে এফি মানে লো আইৰন ঠিক আছে লো মানে আইৰন এতিয়া কি হৈছে লোৰ গজাল এটা ডুবাই দিয়াৰ আগত কপাৰ সালফেটৰ দ্ৰব্যৰ ৰং নীলা আছিল ইয়াৰ ৰংটো কেনেকৈ আছিল কৈছে নীলা আছিল বুলি কিন্তু যেতিয়া এইটো ইয়াৰ লগত ঢালি দিয়া হৈছে এই দ্ৰব্যখিনি কপাৰ সালফেটৰ দ্ৰব্যৰ লগত বিক্ৰিয়া কৰাই দিয়া হৈছে বা ঢালি দিয়া হৈছে তেতিয়া কি হৈছে ই অধিক সক্ৰিয় হোৱাৰ বাবে কি কৰিছে ই কপাৰক অপসাৰিত কৰি দিছে কপাৰক কি কৰিছে অপসাৰিত কৰি দিছে আৰু কপাৰক যেতিয়া অপসাৰিত কৰিছে ইয়াৰ ৰং প্ৰথমতেতো নীলা হৈ আছিল কিন্তু কপাৰক অপসাৰিত কৰাই দিয়াৰ লগে লগে ইয়াৰ ৰঙৰ পৰিৱৰ্তন ঘটি গ'ল ঠিক আছে কাৰণ এতিয়াতো কপাৰ নাই সেই ৰংটো নাথাকে হয় নে নহয় এতিয়া এটা বেলেগ ৰং ল'ব গতিকে কি কৰিছে ৰঙৰ পৰিৱৰ্তন হৈছে এইটো কৈছে চোৱা কিন্তু লোৰ গজাল ডুবাই দিয়াৰ অলপ সময়ৰ পিছত কপাৰ সালফেট দ্ৰব্যৰ নীলা কপাৰতকৈ বেছি সক্ৰিয় হোৱাৰ বাবে ই কি হৈছে এই যেটো লু কপাৰতকৈ বেছি সক্ৰিয় হোৱাৰ বাবে কি কৰিছে ই কপাৰক কি কৰিছে কপাৰক অপসাৰিত কৰি দিছে কপাৰক কি কৰিছে অধিক সক্ৰিয় হোৱাৰ বাবে ই কপাৰক কপাৰ সালফেটৰ দ্ৰব্যৰ পৰা কপাৰ সালফেট এইটো হৈছে কপাৰ সালফেটৰ দ্ৰব্যৰ পৰা কি কৰিছে কপাৰক অপসাৰিত কৰিছে আৰু হি নিজেকৈ কি কাৰ লগত বহি গৈছে সালফেটৰ লগত বহি গৈছে ঠিক আছে আৰু অপসাৰিত কৰিছে এইটো ভালদৰে বুজি লৈছা তোমালোকে চাগে এইটো লিখি লোৱা নোটছখিনি আশা কৰিছো ভালদৰে বুজি পাইছা ঠিক আছে এইটো কোৱেশ্চন চোৱা বন্ধুসকল এইটো হৈছে পেজ নাম্বাৰ 15 পৰা আৰু কোৱেশ্চন নাম্বাৰ 9 সেইটো আমি এতিয়া ডিসকাশন কৰিম ঠিক আছে ইয়াত কি কৈছে চোৱা তাপবৰ্জি আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া ঠিক আছে তাপগ্ৰাহী তাপবৰ্জি ইয়াৰ পৰা কিবা বুজি পাইছা নেকি তাপগ্ৰাহী তাপবৰ্জি মানে কি এনসার চালে বুজি পাবা কি হয় যিবোৰ বিক্ৰিয়াত তাপ উদ্ভৱ হয় তেনে বিক্ৰিয়াক কি বুলি কোৱা হয় তাপবৰ্জি বিক্ৰিয়া যিবিলাক বিক্ৰিয়াত কি হয় তাপ উদ্ভৱ হয় মানে তাপ কি হৈ যায় উৎপন্ন হয় ঠিক আছে তাপ ওলাই পৰে তাক কি বুলি কওঁ আমি তাপ যি ওলাই আছে ঠিক আছে তাক কি বুলি কম তাপবৰ্জি বিক্ৰিয়া ঠিক আছে চোৱাচোন ইয়াত কি হ'ব এইটো বিক্ৰিয়া কৰাৰ পাছত কি হ'ব ইয়াত তাপ উদ্ভৱ হ'ব তাক কি বুলি কম আমি তাপবৰ্জি বিক্ৰিয়া আৰু যিবোৰ বিক্ৰিয়াত কি হ'ব তাপ শোষণ হ'ব তাক আমি কি বুলি কম তাপগ্ৰাহী বিক্ৰিয়া এইটো বিক্ৰিয়াত কি হ'ব তাপ শোষণ হ'ব সেই কাৰণে ইয়াক কি বুলি কম তাপ এইটো কি কম তাপগ্ৰাহী বিক্ৰিয়া বুলি কম ঠিক আছে যত শোষণ হয় তাক কি বুলি কম তাপগ্ৰাহী বিক্ৰিয়া গম পাইছা বন্ধুসকল বুজি পাইছানে বুজি পোৱা নাই আকৌ ৰিপিট কৰা ঠিক আছে যিবোৰ বিক্ৰিয়াত তাপ উদ্ভৱ হয় তেনে বিক্ৰিয়াক আমি কি বুলি কওঁ তাপবৰ্জি বিক্ৰিয়া তাপ ওলাব লাগিব ঠিক আছে তাপ ওলাই আছে ভাবি লোৱা তাপ ওলাই আছে জুই জ্বলি আছে ঠিক আছে এইবিলাকক কি কম আমি তাপবৰ্জি আৰু যিবোৰ বিক্ৰিয়াত তাপ শোষণ হ'ব তাপটো কি কৰি দিব খাই দিব নাইকিয়া হৈ যাব শোষণ হৈ যাব তাক কি বুলি কম তাপগ্ৰাহী বিক্ৰিয়া ঠিক আছে এতিয়া গম পাইছা বন্ধুসকল আশা কৰিছো এইটো বুজি পাইছা এতিয়া নেক্সট কোৱেশ্চন আমি আলোচনা কৰিম বন্ধুসকল তোমালোকৰ আগত আছে 10 নম্বৰ কোৱেশ্চন ইয়াত কি কৈছে শ্বসন এটা তাপবৰ্জি বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয় ব্যাখ্যা কৰা ঠিক আছে এই শ্বসন এটা তাপবৰ্জি বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয় সেইটো আমি আলোচনা কৰিব দিছে চাই লও তোমালোকে ইয়াত কি লিখা আছে আমাক জীয়াই থাকিবলৈ শক্তি লাগে যেটো আমি খাদ্যৰ পৰা পাও খাদ্যবোৰ খোৱাৰ পাছত হজম হওঁতে সৰল পদাৰ্থলৈ ভাঙি যায় উদাহৰণ স্বৰূপে চাউল আলু ৰুটি আদিত কাৰ্বোহাইড্ৰেট থাকে এই কাৰ্বোহাইড্ৰেটবোৰ গ্লুকোজলৈ ভাঙি যায় এই গ্লুকোজ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয় আৰু শক্তিৰ যোগান দিয়ে এই শ্বসন প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড পানীৰ সৈতে তাপ বা শক্তি উৎপন্ন কৰে সেই কাৰণে শ্বসনক এটা তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় ঠিক আছে বুজি লোৱা ভালদৰে তোমালোকে খাদ্য খোৱা খোৱা নোখোৱা খাদ্য খোৱা ভাত খোৱা ৰুটি খোৱা আলু খোৱা এইবিলাক খাদ্য খোৱা এইবিলাক কি হয় এইবিলাক হয় কাৰ্বোহাইড্ৰেট এইবিলাক খোৱাৰ পিছত এইবিলাক ক'ত যায় আমাৰ পেটতে যায় নিশ্চিত পেটত যোৱাৰ পিছত এইবিলাকতো হজম হ'ব লাগিব হয় নে নহয় এইখিনি যেতিয়া হজম হয় ঠিক আছে এইখিনি যেতিয়া হজম হয় তেতিয়া এইটো কাৰ্বোহাইড্ৰেটৰ পৰা গ্লুকোজলৈ পৰিৱৰ্তন হৈ যায় ঠিক আছে আৰু এই গ্লুকোজে পিছত কি কৰে আমাৰ দেহত কি কৰে তেজৰ সৈতে লগ লাগি আমাৰ গোটেই দেহত তেজৰ সৈতে নহয়
অক্সিজেনৰ সৈতে লগ হৈ কি কৰে গোটেই দেহত আমাক শক্তিৰ যোগান ধৰে ঠিক আছে গোটেই দেহত কি কৰে শক্তিৰ যোগান ধৰে ঠিক আছে কোনে এই গ্লুকোজে ঠিক আছে আৰু এই বিক্ৰিয়া যেতিয়া ঘটে যেতিয়া আমাৰ পেটত এই পচন ক্ৰিয়াটো ঘটে বা গ্লুকোজ উৎপন্ন হয় তেতিয়া কি হয় এই বিক্ৰিয়াটোত কি উৎপন্ন হয় বুলি কৈছে এই বিক্ৰিয়াটোত কাৰ্বন ডাই অক্সাইড পানী কৈছে আৰু শক্তি উৎপন্ন হয় ঠিক আছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় পানী উৎপন্ন হয় আৰু শক্তি উৎপন্ন হয় আৰু এই কাৰণে এই বিক্ৰিয়াটোক কি বুলি কোৱা হয় তাপবৰ্জি কাৰণ যদি শক্তি উৎপন্ন হয় তেতিয়াহ'লে তাপ উৎপন্ন হ'ব আৰু তাপ উৎপন্ন হোৱা মানে কি তাপ উৎপন্ন হোৱা মানে কি হৈছে তাত তাপ উৎপন্ন হৈছে আৰু তাপ উৎপন্ন হোৱা বুলি ক'লে আমি কি বুজি পাম যে এইটো তাপবৰ্জি বিক্ৰিয়া মানে তাপ উদ্ভৱ হৈছে হয় নে নহয় ভালদৰে বুজি পাইছা বন্ধুসকল যদি বুজি পোৱা নাই মই আকৌ এইটো এক্সপ্লেইন কৰিছোঁ যে আমি কি কৰোঁ খাদ্য খাওঁ তোমালোকে ভাবিলোৱা তোমালোকে কিবা এটা বস্তু খাইছা ৰুটি খাইছা এই ৰুটি তোমালোকৰ পেটত গৈছে যোৱাৰ পিছত কি হৈছে এইটো হজম হ'ব লাগিব এতিয়া হজম হওঁতে কি হয় বস্তুখিনি সৰল পদাৰ্থলৈ ভাঙি যায় সৰল পদাৰ্থলৈ ভাঙি যোৱাৰ পিছত এইখিনি কি হৈ যায় গ্লুকোজলৈ পৰিৱৰ্তন হয় আৰু এই গ্লুকোজ পিছত কি হয় আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে বিয়পি যায় গোটেই দেহত আৰু আমাক কি দিয়ে শক্তি দিয়ে ইয়াত শক্তি উৎপন্ন হৈছে মন কৰিবা দেই গোটেই আমাৰ বডিটোক কি দিছে শক্তি দিছে নে নাই তাপ দিছে গোটেই শক্তিক এনাৰ্জি প্ৰদান কৰিছে এই এনাৰ্জি প্ৰদান কৰাৰ কাৰণে ই তাপ উৎপন্ন কৰিছে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয় ইয়াত তাপ উৎপন্ন হৈছে ঠিক আছে ইয়াত চোৱা তোমালোকে সেইকাৰণে শ্বসনক আমি কি বুলি কওঁ এটা তাপবৰ্জি বিক্ৰিয়া আমাৰ পেটত শ্বসন যেতিয়া হয় খাদ্য বস্তুবোৰ যেতিয়া পচে তেতিয়া তাপ উৎপন্ন হয় ঠিক আছে ইয়াত তোমালোকে চাই লোৱা কি আছে C6H12O6 ইয়াৰ পিছত কি আছে 6O2 প্লাছ 6H2O 6CO2 প্লাছ 12H2O প্লাছ শক্তি ইয়াত কি উৎপন্ন হয় বুলি কৈছে কাৰ্বন ডাই অক্সাইড আৰু কি উৎপন্ন হৈছে পানী লগতে কি উৎপন্ন হৈছে শক্তি এই তিনিটা উৎপন্ন হোৱা মানে কি হৈছে তাত তাপ উৎপন্ন হৈছে আৰু তাপ উদ্ভৱ হোৱা মানে কি তাপবৰ্জি বিক্ৰিয়া গতিকে শ্বসন যেতিয়া ঘটে তেতিয়া তাপবৰ্জি বিক্ৰিয়া হয় বুলি আমি ক'ব পাৰিম বুজি পাইছা আশা কৰিছোঁ বন্ধুসকল নোটছটো তোমালোকে লিখি লোৱা এতিয়া চোৱা তোমালোকে বন্ধুসকল কুৱেশ্যন নম্বৰ 11 ইয়াত কি আছে বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা বন্ধুসকল এইটো কুৱেশ্যন দেখি তোমালোকে নিশ্চয় গম পাইছা যে এইটো কুৱেশ্যন মই আগতে অলৰেডি ডিছকাছ কৰি আহিছোঁ মোৰ প্ৰথম ভিডিঅ'ত যদি তোমালোকে চোৱা নাই সেইটো ভিডিঅ' আগতে চাই লোৱা পিছত এইটো ভিডিঅ' চাবা তেতিয়া কনচেপ্টবিলাক আৰু ইজিলি তোমালোকে কি কৰিব পাৰিবা গম পাব পাৰিবা ঠিক আছে বন্ধুসকল তথাপিও যদি তোমালোকৰ চাবলৈ ইচ্ছা নাই এইটো কুৱেশ্যন সেইটো ভিডিঅ'ত গৈ মই এইটো ভিডিঅ'তে ভালদৰে বুজাই দিম এইটো চাই ল'ব পাৰা একদম আৰামত তোমালোক সহজ মেথডছত মই বুজাই দিম ঠিক আছে চোৱা সংযোজন বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে আনহাতে যিবোৰ বিক্ৰিয়াত আনহাতে বিয়োজন বিক্ৰিয়া ইয়াৰ সম্পূৰ্ণ বিপৰীত হয় কাৰণ বিয়োজন বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ দুটা বা কেইবাটাও বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিণত হয় ঠিক আছে ইয়াত কি কৈছে সংযোজন বিক্ৰিয়াত দুটা পদাৰ্থ কি হয় লগ হয় ঠিক আছে দুটা বিক্ৰিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা মাত্ৰ দুটা বা তাতোধিকো হ'ব পাৰে দুটাৰ পৰা বেছিও হ'ব পাৰে পদাৰ্থ লগ হৈ মাত্ৰ এটা মাত্ৰ পদাৰ্থ উৎপন্ন কৰে এইটো হ'ব তোমালোকৰ সংযোজন বিক্ৰিয়া আনহাতে যি বিক্ৰিয়াত কি হ'ব মাত্ৰ কি হ'ব কেইবাটাও বিক্ৰিয়ক পদাৰ্থ এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ যেতিয়া আমাৰ তোমালোকৰ বিয়োজন বিক্ৰিয়া ঘটিব তাত কি হ'ব এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ যেতিয়া কেইবাটাও কি হয় পদাৰ্থলৈ ভাঙি যায় তাক আমি কি বুলি ক'ম বিয়োজন বিক্ৰিয়া বুলি ক'ম চোৱাচোন ইয়াত সংযোজন বিক্ৰিয়া বুলি কাক কয় চোৱাচোন ভালদৰে ইয়াত কি হৈছে দুটা পদাৰ্থ লগ লাগিছে এটা হৈছে হাইড্ৰজেন এটা হৈছে অক্সিজেন দুইটা লগ লাগি কি কৰিছে এটা পদাৰ্থ উৎপন্ন কৰিছে এইটোক আমি কি বুলি ক'ম সংযোজন মানে দুটা হ'ব পাৰে বা তাৰ পৰা বেছি হ'ব পাৰে দুটা বা তাতোধিক যদি পদাৰ্থ লগ হৈ এটা নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক কি বুলি ক'ম সংযোজন আৰু যেতিয়া কি হ'ব বিয়োজন বিক্ৰিয়া ইয়াৰ সম্পূৰ্ণ বিপৰীত হয় নে নহয় ইয়াত সম্পূৰ্ণ বিপৰীত হয় কাৰণ কিয় ইয়াৰ বিপৰীত হয় কাৰণ বিয়োজন বিক্ৰিয়াত কি ঘটে বিয়োজন বিক্ৰিয়াত কি হয় এটা মাত্ৰ কি হ'ব বিক্ৰিয়ক পদাৰ্থ থাকিব আৰু এইটো বিক্ৰিয়ক পদাৰ্থ দুটা বা তাতকৈ অধিক বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিৱৰ্তন হয় চোৱাচোন ইয়াত দুটা হৈছে ঠিক আছে এইটোৱে পাৰ্থক্য আছে ঠিক আছে বন্ধুসকল তোমালোকে ভালদৰে মন কৰিবা এইটোৱে তোমালোকৰ পাৰ্থক্য ঠিক আছে চোৱাচোন ইয়াত কি হৈছে দুটা পদাৰ্থ লগ হৈ এটা হৈছে আৰু ইয়াত কি হৈছে এটা মাত্ৰ পদাৰ্থ ভাঙিছে আৰু কেইবাটাও পদাৰ্থলৈ সলনি হৈছে ঠিক আছে এইটো হৈছে তোমালোকৰ পাৰ্থক্য এতিয়া মন কৰা তোমালোকে আকৌ এবাৰ মই পঢ়ি দিছোঁ তোমালোকে ভালদৰে মনোযোগ দি চাবা সংযোজন বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে ইয়াত কি হৈছে সংযোজন বিক্ৰিয়াত দুই বা ততোধিক দুটা হ'ব পাৰে বা তাতকৈ অধিক পদাৰ্থ কি হয়
লগ হৈ কি হয় এটা মাত্ৰ কি কৰিছে বিক্ৰিয়াজাত উৎপন্ন কৰিছে ঠিক আছে তাক আমি সংযোজন বুলি কম আনহাতে বিয়োজন বিক্ৰিয়াত কি হয় এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ কেইবাটাও বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায় ঠিক আছে এইটোৱে তোমালোকৰ পাৰ্থক্য আছিলে তোমালোকে এইখিনি নোটছ কৰি লোৱা বন্ধুসকল আৰু তোমালোকে এনেকৈ মোক সাপোৰ্ট কৰি থাকিবা বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে তোমালোকে শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা আৰু লাইকো কৰি দিবা ঠিক আছে বন্ধুসকল ধন্যবাদ তোমালোকে ভিডিঅ'টো চোৱাৰ কাৰণে মোৰ আৰু দুটা ভিডিঅ' আহিব এইটো চেপ্টাৰৰ ওপৰত সেই ভিডিঅ' দুটাও তোমালোকে চাবা ঠিক আছে।